সেইদিনা আমি পিকনিক গৈছিলোঁ সিহঁতে চবেই ফূৰ্তি কৰি আছিলে মই কৈছিলোঁ নাচোন অকণ নাচ তাৰপিছত সিহঁতে পাচলি কাটা হৈ আছিলে বাৰু সেইখিনি সময়ত চবেই ফূৰ্তি কৰি আছিলে আৰু এয়া ৰন্ধা সময়খিনি ল'ৰাখিনিয়ে খুব ফূৰ্তি মনেৰে নাচি আছিলে ইমান বেছি ভাল লাগিছিলে মই ভিডিঅ'টো কৰি পেলালোঁ আৰু এয়া মানুহজনে হাতত কৰণী লৈ নাচি আছে মোৰ ভাল লাগিল কাৰণে মই ভিডিঅ'টো বনাই ল'লোঁ আপোনালোকে চাব পাৰিব মোৰ ভিডিঅ'টো দিম বুলি ভবা নাছিলোঁ কিন্তু মোৰ ভিডিঅ'টো আছিলে কাৰণে এয়া এতিয়া হৈ গ'ল আমাৰ ভাত এতিয়া ভাত দিয়া দি চলি আছে চবেই খাই আছে আমি ব্ৰইলাৰ মাংসকে খালোঁ সেইদিনা দালি বনালোঁ চালাড বনালোঁ আৰু অন্য বেছি বনোৱা নাছিলোঁ সৰু ল'ৰা ছোৱালী আছিলে আৰু দেৰি হৈ গ'ল কাৰণে আমি সোনকালে ইমানখিনিতে খালোঁ আৰু এইখিনিতে আপোনালোকে দেখিব এয়া ভাত খাই শেষৰ সময়ত চবেই নাচা বাগা কৰি আছে বহুত বেছি ভাল লাগিলে আৰু এই দুগৰাকী গুলপীয়া আৰু বগা চুৱেটাৰ পিন্ধি থকা মানুহ দুজনীয়ে ইমান ধুনীয়াকৈ আঁতৰৰ পৰাই আমাক দেখি নাচি নাচি আহি আছিলে আৰু সিহঁতে চবেই নাচা দেখি মোৰ মনটো বহুত ভাল লাগিলে সেইদিনা মই ভিডিঅ'টো বনাই ৰাখি দিলোঁ আৰু মই এডিট কৰাই নাছিলোঁ ইউটিউবত দিম বুলি ভবা নাছিলোঁ কিন্তু আছিলে কাৰণে মই এডিট কৰি দিলোঁ আৰু ভালকৈ কৰিব পৰা নাই তথাপিও কৰিছোঁ আৰু চাওকচোন জেগাখিনি ইমান বেছি ধুনীয়া লাগিছে পানীখিনি আৰু চবেই মানে ফূৰ্তি মনেৰে চবেই মানে ফটো চটো উঠাত ভিডিঅ' বনোৱাত ব্যস্ত আৰু মানে ইমান বেছি ভাল লাগিছে বনাই আছোঁ সেইকাৰণে ভিডিঅ'টো মই আহিবলৈ মনেই যোৱা নাছিলে চবেই হাতে হাতে মোবাইল লৈ আৰু পূৰা ভিডিঅ' বনোৱাতহে লাগিছে আপোনালোক গৈছেনে নাই নাজানো যদি নাই যোৱা এপাক গৈ চাব বহুত বেছি এনজয় কৰিব পাৰিব আকৌ যাবলৈ মন গৈছে মোৰ ইমান অলপ সময় থকা নিচিনা লাগিলে বহুত সোনকালে গৈ পালোঁগৈ তথাপিও আমাৰ দিনটো তাতেই থাকিবলৈ মন গৈছিলে বেলেগৰ কথা নাজানো মোৰ মানে আৰু থাকিব মন গৈছিলে আৰু আপোনালোকে কেতিয়াও যদি নোযোৱা মানুহ কোনোবা আছে যাব এয়া চাওক চবেই এয়া ফটো উঠাত ব্যস্ত এয়া আমাৰ পাৰ্টিৰে মানুহ হয় গৈছিলে ইয়াতো সেই ছোৱালীকেইজনী উঠিছে চাওক গৈছে আৰু এইখিনি জেগা আকৌ অলপ মানে যাওঁতেই পাই গৈছিলোঁ আমি আহি পেলাই সোমাম বুলি কৈছিলোঁ সেইকাৰণে চবেই আহি পেলাই সোমালেহি কথাষাৰ ৰাখিলে বাৰু ড্ৰাইভাৰে ৰাখি পেলাই সেই আবেলি তেতিয়া প্ৰায় 4:30-5টা বাজে আৰু সেইখিনি সময়তে জেগাখিনিত নামি পেলাই চবেই ফটো চটো উঠাত ব্যস্ত বহুত বেছি ভাল লাগিছে আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাগে ভাল লাগিছে কিন্তু আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো দবাবলৈ নাপাহৰিব